ছাড়ো কথা ফোনে করলাম কৃষ্ণ জন্মাষ্টমী আও পল্লবী নাছিল হে পল্লবী কো ও স্যার কি কৰি আছে আছো ৰ মই এই টিউচনত যাব আছিলো এটা টিউচন আছিল মোৰ আজি মোৰো টিউচন নাই ৰ'ব আজি আপোনাক লগ কৰিম দিয়ক কৰিব না কদমৰ তলক লৈকে আহিব দিয়ক ছাৰ কদমৰ তলক লৈকে যাম দে তই ইয়াতে কৈছে আৰু নাযাবাই থাকিম না যাম দে মই টিউচনে নাযাওঁ দে যাম দে দে হ'ব দে দে ছাৰ ইমান দেৰি হ'ল চাৰিটাক লৈকে আহিয়ে পোৱা নাই হয় দেউতাও আহিব বেছি কি বেয়া কৰিছে ইমান দেৰি হ'ল কি পল্লবী কি ছাৰ আপুনি ইমান দেৰি কৰিছে ইমান দেৰি মানে কি কবি আহোঁতে আৰু চেকিং পাচ্ছি ইয়াতে চেকিঙত পড়লো আৰু মই কি হৈছে কি আপুনি চাইকেল লৈছে এই নহয় পল্লবী এই চলিকেইটা ইয়াতে আৰু কিবা কৃষ্ণ জন্মাষ্টমী বোলে তাৰে কালেকশ্যন কৰি আছে তাৰে কালেকশ্যন তাতে অলপ সময় আৰু ৰখলো সেনকে অলপ দেৰি হ'ল দেচোন কি কবি আৰু উপায় নাই আৰু হ'ব দে বাকী কচোন আপুনি ইমান দেৰি কৰিলে আকৌ পাহৰি গ'লো নহয় দে একো নহয় দে হ'ব দে ছাৰ আচ্ছা বাকী ভালে আছা আচ্ছা ছাৰ আজি কৃষ্ণাষ্টমী নহয় তাকে যাব কিন্তু পিঠা খাবা যাম দে তই যাতে কৈছে আৰু মই আৰু নাযাকে থাকিম না যাম দে যাব আগৰ বাৰো পিঠা খাবা গেলো পিঠা খাবা যাই পেলাই দেউতাৰে জেংকে হেঁচি সাংবাৰী পথাৰে দাউৰলো সেওটা ভাল লাগছে দেচোন কিমান যে মজা লাগছি দাউৰাওতে এইবাৰ বা আৰু পিঠা খাবা যাই পেলাই যদি আৰু পিঠিৰ বাকালে যায় না পিঠে খাওঁ সেইটো আৰু তই জানা দেচোন নলবি দে যাম দে পিঠা খাবা যাব কিন্তু মই ফোন কৰিম ফোন কৰবি তে তই এতিয়া যাতে মই গধূলি পিঠা খাবা যাম যা বান্দাৰ